নমস্কাৰ বন্ধুসকল, হাই গুড ইভিনিং। আজি কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ চবকে। আমি পুলৰ মুখত বহি এটা ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ আহিছোঁ। কিবা নতুন ভিডিঅ' বনাব দিছোঁ ইউটিউবত দি আছোঁ, কিন্তু বেয়াও হৈছে। মানুহবিলাকে ইমান আমাক গুৰুত্বও নেদেয়। কম দামী কেমেৰা দি মোবাইল হেৰি বনাই আছোঁ। 1 মিনিট ফোন এটা আহিছে, এই চেমচাং মোবাইল এটা ফোন এটা আহিছে। 1 মিনিট মই ফোনটো কৰি লওঁ। আপোনালোকে অসভ্য কৰিব। কাৰ ফোন আহিছে ক'বা নোৱাৰোঁ, 100 নাম্বাৰ। ফোনটো মই ডিছকানেক্ট কৰি দিছোঁ, কাৰণ যিহেতু মই মোবাইলত ফ্ৰী আছোঁ যেতিয়া অলপ লেভেল দেখাওঁ আৰু কাটি দি পেলাই। এই আমাৰ বিকাশ শইকীয়া আহি গৈছে, এই চাওক, এইটো বিকাশ শইকীয়া, আমাৰ গাঁৱৰ হিৰো। দেখিছেনে? ফেচবুক লাইক কৰি যায়, পকৰাটো একো নাই যে। ফেচবুক বুলি নহয়, আৰু ফেচবুক আৰু ইউটিউবৰ কাৰণে হয়, বেয়া নাপাবা। মই কিন্তু ভুল হৈ গ'ল, মই আহি গম পোৱা নাছিলোঁ এটা যি ইউটিউবত যি হেৰি কৰি আছে। মই মানে এটা ক'লে আৰু লগতে মই এনে কথাটো কৈ দিলোঁ, তাই বেয়া নাপাবা। 1 মিনিট, মই ফোন এটা আহিছে, ফোনটো কৰি লওঁ। মই স্পীকাৰত নিদিওঁ বাৰু, অকণমান 1 মিনিট স্পীকাৰত দি আছোঁ। আপোনালোকেও শুনিব কাৰ ফোন আহিছে। হেল্ল', অঁ স্পীকাৰত দিব নোৱাৰিম। হেল্ল', অঁ কোৱা, কোন? অঁ ক'ত আছোঁ মানে, মই বৰ্তমান ঘৰলৈ যাব ওলাইছোঁ আৰু অলপ দেৰি হ'ব, অকণমান দেৰি হ'ব হা। গাড়ীখনৰ কিবা প্ৰব্লেমে নোহোৱা হৈ যায়, এই পুৰণা গাড়ী নহয়, সেইটো কাৰণে মানে যাব ওলাইছোঁ। সি লগৰ এটা কোনোবা আলহী আহিছে সিহঁতৰ ঘৰত হা, সেইটো কাৰণে মানে সি অলপ দেৰি হ'ব বুলি কৈছে, কিন্তু যাম, চিয়'ৰ যাম আৰু হ'ব বাৰু, টেনশ্যন নাই। কিবা এটা মেনেজ কৰিম আৰু আই থিংক জাষ্ট লাইক ডেট এভৰিথিং এভৰিবডি ইজ নাথিং। কি ইংলিছ বকিছোঁ মই নিজে ক'ব নোৱাৰোঁ। ঠিক আছে বাৰু, সেইটো বাৰু কিবা এটা হ'ব আৰু ঠিক আছে। এতিয়া অকণমান ৰাখিম হা, ভিডিঅ' এটা কিবা ষ্টাৰ্ট এটা কৰি আছোঁ মই হা। অঁ ঠিক আছে, অলপ সময় ৰাখিছোঁ। অঁ ঠিক আছে, হ'ব বাৰু, মই ফোনটো ৰাখিছোঁ হা। এতিয়া ফোনটো ৰাখিছোঁ। এয়া আৰু এজনে আহিছে, আমাৰ আড্ডাৰ বিশেষ আকৰ্ষণ, আমাৰ চিৰঞ্জীৱ, হেৰিটো চিৰঞ্জীৱ শইকীয়া আহি গৈছে। এই আমাৰ বহিলা, এইবিলাক কি কৰিবা, চাইকেলৰ আড্ডা আমাৰ, বাইক নাই, চাইকেলৰ আড্ডা বহি আছে। এই আমাৰ তেখেত চাওক অৱস্থা হা, তেখেত চাওক এয়া বহি আছোঁ। অঁ স্বাগত দা দে, অঁ আছোঁ। এইয়া চব পূজা পূজা, এইবিলাক পূজা গৈ আছে, চব পূজা পূজা লাগিছে চবৰ গাত। মহানৱমী, কি কৰিবি উপায় নাই। অঁ কেবি বনা বঢ়িয়া, কেবি আনিছা, বঢ়িয়া আনিছে, বঢ়িয়া। হয় ঠিক আছে বাৰু, আমাৰ এয়া আড্ডা, এয়া আমাৰ আড্ডা প্লেচ, কি ধুনীয়া। এয়া চাওক আমাৰ এই কি ধুনীয়া প্লেচ, আৰু কি ধুনীয়া ধাননীয়া পথাৰ। খেতিবিলাক ভালেই হৈছে, যিহেতু বৰষুণ নাই তথাপি ভাল হৈছে, ইমান ভাল নহয় তথাপি ভাল হৈছে। আৰু যিহেতু কষ্ট কৰি ৰুইছে যেতিয়া ৰাইজৰ মনত আজি যিহেতু কাটি হ'লা, চবেই আৰু ধাননি পথাৰত চাকি দিব ওলাইছে। মই এতিয়া যিহেতু বহুত দূৰত আছোঁ, বহুত দূৰত চাকি আছে, মই এই দূৰত এটা চাকি এটা জ্বলি আছে, ইয়াৰ কেমেৰাত নাহিব, তথাপিও হেৰি হৈছে। আৰু এজন মানুহ গৈ আছে, এইফালে গৈছে। অঁ এইটো দেখিছেনে, এইটো কোণাত, এইটো কোণাত আপোনালোকে দেখিছে হা। এই মই দেখাই আছোঁ, হেৰি কৰি আছে। অঁ এইয়া চাওক, চাকি জ্বলাই আছে, আপোনালোকে চাব। এইয়া আজি কাতি বিহু, এয়া দেখক, এইটো কোণাত আপোনালোকে দেখিছে। অকণমান বেছি, মই বাৰু জুম কৰোঁ, অঁ ইমান জুম হোৱা নাই যেনিবা, মোবাইলৰ কোৱালিটিটো ইমান কেমেৰা ভাল নহয়তো, তথাপিও উপায় নাই আৰু আপোনাৰ কাৰণে। এইটো দেখিছে, চাকি জ্বলাইছে। আপোনালোকক এই মুহূৰ্তত আমাক এটি শুভ দৃশ্য দেখুৱাইছোঁ, যিহেতু আজি কাতি বিহু হিচাপে ধাননি পথাৰত। যিহেতু বেছি সময় হেৰি কৰিব নোৱাৰিম, গধূলি হৈ আছে, আমাৰ এতিয়া আড্ডাও চলিব ইয়াত, বেছি ভিডিঅ'ও দিব নোৱাৰিম, কথা আছে। বিকাশ ঠিক আছে, কি কৰিম এতিয়া আৰু কিবা কিবা ক আমাৰ। মই মোৰ কথা কোৱা মানে হেৰি নাই, বক্তৃতা বস্তুটো মানে নাই মোৰ নিজৰ মানে। ভিডিঅ'টো ভাল বনাব পৰা নাই, যিহেতু নতুন আমি। এয়া সমুদ্ৰ বৰুৱা আছে আমাৰ লগত, কিবা ক'ব তাৰ ভিডিঅ'ৰ বিষয়ে ক হা। ভিডিঅ'টো যদি কিবা ভাল লাগে হা, তই এডাল দিবা আহিছে নেকি? একো নকয়।
ভিডিঅ'টো তেতিয়াহ'লে শেষ কৰোঁ ভাল লাগিলে ছাবস্ক্ৰাইব চেনেলটো কৰিব আৰু যদি ভাল লগা নাই লাইক দিব কমেণ্ট দিব ভাল নালাগিলেও দিব ভাল নালাগিলেও দিব বাই বাই গুড নাইট কাটি দিম নহয় আকৌ জানে উঠি